Hello guys, welcome back to my channel Let's Play Guitar. So already মই এই সংটোৰ ওপৰত এটা কভাৰ ভিডিও বনাইছিলো মোৰ চেনেলটো। So তাৰে আজি মই এটা লেসন কৰিব গৈ আছো। So এতিয়া বেছি দেৰি নকৰি বলক ষ্টাৰ্ট কৰো ভিডিওটো। আহক এতিয়া আমি চাও আমাৰ ফাৰ্স্ট লাইনটো যেটো হৈছে মানুহে মানুহৰ বাবে আৰু হেতু ষ্টাৰ্ট হ'ব fifth number stringত 777 মানে আমি ইয়া 3 times প্লে কৰিব লাগিব 777 next 4 stringত আমি প্লে কৰিব লাগিব 4 7 and at last 3 number string ডালত আমি প্লে কৰিব লাগিব 6 5 6 and then 5 6 so তাৰ লাইনটো এনেকুৱা হ'ব শুনিবলে ওকে এতিয়া চাও তাৰ 2 নম্বৰ লাইনটো যেটো হৈছে যদিহে অকনো নেভাবে হেতু এখিনলৈকে সেম থাকিব 777 47 বাট তাৰ চেঞ্জটো আহিব 43434 মানে আমি 3 নম্বৰ স্ট্ৰিংত প্লে কৰিব লাগিব 434 then 34 মানে লাইনটো এনেকুৱা হ'ব শুনিব Enter next line to okone সহানুভূতিৰে হেতু সেম থাকিব 77747 এখিনলৈকে সেম but the sense to অকল 3 নম্বৰ স্ট্ৰিংত আহিব 656 6 প্লে কৰিম 3 নম্বৰ স্ট্ৰিংত and লাষ্টৰ 5 টো আমি প্লে কৰিম 2 নম্বৰ স্ট্ৰিংত so এনেকুৱা হ'ব শুনিব আকৌ এবাৰ চাও 6 5 6 next 5 ইডাল 5 মানে ইডাল হৈছে 2 নম্বৰ স্ট্ৰিং আমি ইয়াত 5 প্লে কৰিছো সো 6 5 6 ওকে নেক্সট আকৌ 6 3 নম্বৰ স্ট্ৰিংত and 5 2 নম্বৰ স্ট্ৰিংত 5 হৈ গল নেক্সট লাইনটো হল ভাবিব কোনে নোকোৱা তাত আমি প্লে কৰিব লাগিব জি স্ট্ৰিংত মানে 3 নম্বৰ স্ট্ৰিং ডালত 4 বাৰ প্লে কৰিব লাগিব 4 4 4 4 আৰু নেক্সট 4 নম্বৰ স্ট্ৰিংত আমি প্লে কৰিব লাগিব 7 7 4 4 then slide to 7 ওকে সো তাৰ লাইনটো এনেকুৱা হ'ব 3 নম্বৰ স্ট্ৰিং ডাল সাম এডাল দুডাল তিনডাল তাৰ ফ্ৰেট নাম্বাৰ আমি কোড যাব লাগিব 4 1 2 3 4 ইয়াত আমি প্লে কৰিম 4 4 4 মানে 4 7 ডাইৰেক্ট আকৌ ইয়াত 4 4 to slide 7 n একেবাৰে শেষৰ লাইনটো হল সমনিয়া হেতু হৈছে 776 মানে আমি 4 নম্বৰ স্ট্ৰিংত প্লে কৰিব লাগিব 7 7 6 নেক্সট 4 ৰ পৰা 7 স্লাইড কৰিম 5th নম্বৰ স্ট্ৰিংত মানে এনেকুৱা হ'ব ওকে এতিয়া আহক সেকেন্ড স্ট্যান্জাৰ ফার্স্ট লাইন টু যেটো মানুহে মানুহক বেছিব খুজি হেতু আমি প্লে কৰিম 3 নম্বৰ স্ট্ৰিংত 6 দেন 2 নম্বৰ স্ট্ৰিংত 5 5 7 9 10 and then 9 7 7 and again 7 7 5 আৰু হে হ'ব 3 নম্বৰ স্ট্ৰিংৰ 7 সো হোল লাইনটো এনেকুৱা হ'ব আৰু তাৰ সেকেন্ড লাইনটো হল মানুহে মানুহক কিনিব খুজি হেতু হ'ব 3 নম্বৰ স্ট্ৰিংত 777 প্লে কৰিব লাগিব তাৰ পৰা 2 নম্বৰ স্ট্ৰিংত 5 7 9 7 5 5 5 5 মানে হেতু এনেকুৱা হ'ব শুনিবলে
7 7 7 5 7 9 7 5 5 5 5 ওকে আকৌ এবাৰ এতিয়া হওক থাৰ্ড লাইনটো যিটো হ'ল পুৰণি ইতিহাস দুভাৰিলে সেইটো আমি প্লে কৰিম 5 5 5 দুই নম্বৰ ষ্ট্ৰিঙত 5 5 5 দেন 5 6 6 প্লে কৰিব লাগিব থাৰ্ড ষ্ট্ৰিঙত 6 এগেইন 6 এণ্ড এগেইন 7 প্লে কৰিম দুই নম্বৰ ষ্ট্ৰিঙত দেন 5 5 5 এণ্ড 4 জি ষ্ট্ৰিঙত 3 নম্বৰ ষ্ট্ৰিঙত 4 সো লাইনটো এনেকুৱা হ'ব শুনিবলৈ ফ'ৰৰ পৰা এটা স্লাইড ল'ম লাহেকৈ আকৌ এবাৰ প্লে কৰিছোঁ তাৰ নেক্সট লাইনটো হ'ল ভুল জানো নহ'ব কোৱা সেইটো প্লে হ'ব থাৰ্ড ষ্ট্ৰিঙত 7 7 then 6 6 4 4 and fourth stringত play হ'ব 7 7 so হেতু এনেকুৱা হ'ব শুনিবলৈ ইয়াত দুবাৰ 7 7 6 6 4 4 and 7 7 fourth stringত আৰু তাৰ একেবাৰে যেটো শেষৰ লাইন সমনীয়া হেতু আমি আগৰ দৰে প্লে কৰিম সো এতিয়া বলক থাৰ্ড স্ট্যান্জাটোলে থাৰ্ড স্ট্যান্জাৰ প্ৰথম লাইনটো হ'ল দুৰ্বল মানুহে যদি হেতু প্লে হয় 4 নম্বৰ ষ্ট্ৰিঙত 7 then 7 6 then 6 4 4 and 5 নম্বৰ ষ্ট্ৰিঙত 7 5 সো আকৌ প্লে কৰিছো এবাৰ 7 7 6 then 6 4 4 4 নম্বৰ ষ্ট্ৰিঙত and 7 5 5 নম্বৰ ষ্ট্ৰিঙত আৰু তাৰ দ্বিতীয় লাইনটো হ'ল জীৱনৰ কুবাল নদী হেতু প্লে হয় 4 নম্বৰ ষ্ট্ৰিঙত 6 6 6 then 4 slide to 6 again 4 2 6 6 6 4 4 6 4 2 আৰু তাৰ তৃতীয় লাইনটো পাৰ হয় তোমাৰে সাহত হেতু প্লে হ'ব 3 নম্বৰ ষ্ট্ৰিঙত সো হেতু এনেকে প্লে কৰা যায় 4 4 3 নম্বৰ ষ্ট্ৰিঙত then 4 6 7 and then 4 4 slide to 7 then 5 2 নম্বৰ ষ্ট্ৰিঙত and 3 নম্বৰ ষ্ট্ৰিঙত 6 সো হেতু এনেকুৱা হ'ব and তাৰ শেষৰ যেটো লাইন তুমি হেৰুৱা বানু কি হেতু প্লে হ'ব 3 নম্বৰ ষ্ট্ৰিঙত 6 6 7 then 6 4 2 4 6 মানে 6 6 7 6 4 2 4 6 আৰু তাৰ শেষৰ যেটো স্ট্যান্জা মানুহ যদিহে নহয় মানুহ দানৱ কাহানিও নহয় মানুহ যদি দানৱ কাহানি বা হয় মানুহ লাষ্ট পাব কোনে নুকুৱা সমনীয়া হেতু আমি প্লে কৰিম দ্বিতীয় স্ট্যান্জাৰটোৰ দৰেই খালি তাত এটাই চেঞ্জ আহিব যদি দানৱ কাহানি বা হয় মানুহ তাত আমি যদি পাৰ্টটো চেঞ্জ কৰিব লাগিব বাকিবোৰ লাইন প্ৰায় সেম থাকিব খালি তাত এটাই চেঞ্জ হ'ব হেতু যদি দানৱ কাহানি বা হয় মানুহ তাৰ যদি পাৰ্টটোত আমি এড কৰিব লাগিব 2 3 2 3 এই 2 3 প্লে কৰিব লাগিব 2 নম্বৰ ষ্ট্ৰিঙত যদি মানুহে মানুহক বেচিব খুজি মানুহে মানুহক কিনিব খুজি হেতুৰ দৰে প্ৰথম দুটা লাইন একেই হ'ব খালি পুৰণি ইতিহাস দুভাৰিলে ইয়াত আমি প্লে কৰিছিলো 5 5 5 কিন্তু ইয়াত আমি প্লে কৰিব লাগিব 2 3
2 নম্বৰ ষ্ট্ৰিঙত আমি প্লে কৰিব লাগিব 2 3 যদি যদি বুলি কৈ ডাইৰেক্ট 5 লৈ আহিব লাগিব বাকিবিলাক সেম অকল চেঞ্জ ইয়াত হ'ব 2 3 হৈ গ'ল বুজিলে বাকিবিলাক সব একেই সো আজিলে ইমানে আশা কৰোঁ আপোনালোকে ভালদৰে বুজিব পাৰিছে আৰু যদিহে কোনোবাই নতুনকৈ চাইছে মোৰ এই চেনেলটো তেন্তে তেওঁলোকে এই চেনেলটো সাবস্ক্ৰাইব কৰিব পাৰে আৰু লাইক কমেন্ট শ্বেয়াৰ কৰিব যদি ভাল পায় মোৰ ভিডিঅ'বিলাক ধন্যবাদ